নমস্কাৰ বন্ধুসকল, আজি এটা নতুন বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে নিশ্চয় গম পাইছেই আজি কোনটো বিষয় আলোচনা কৰিম। আজিৰ বিষয়টো হ'ল লোকেল কুকুৰা পালন কৰি আমি কি ধৰণে স্বাৱলম্বী হ'ব পাৰোঁ। 100 লোকেল মুৰ্গী পালন কৰি 3 মাহৰ পৰা 4 মাহৰ ভিতৰত প্ৰায় 30ৰ পৰা 40 হাজাৰ টকা উপাৰ্জন কৰিব পাৰি। আৰু এই লোকেল মুৰ্গীৰ বজাৰ পোৱাটো তেনেই সহজ, অৰ্থাৎ ইয়াক অতি সহজে বিক্ৰী কৰিব পাৰি। আপোনালোকে নিশ্চয় ভাবিছে যে 100 মুৰ্গী পালন কৰি কি ধৰণে 3 মাহৰ পৰা 4 মাহৰ ভিতৰত 30 হাজাৰৰ পৰা 40 হাজাৰ টকা ইনকম কৰিব পাৰি। বৰ্তমান সময়ত এটা লোকেল মুৰ্গীৰ পাইকাৰী মূল্য 1 কেজি ওজনত 350ৰ পৰা 400 টকা পৰ্যন্ত ঠাই বিশেষে। 100টা লোকেল মুৰ্গী যদি 1 কেজিকৈ এভাৰেজ বডি ৱেইট কৰোঁ তেন্তে 100 কেজি হ'ব। আৰু 100 কেজি লোকেল মুৰ্গীত 350 টকা কৰি যদি আমি পাইকাৰী মূল্যত বিক্ৰী কৰোঁ 35 হাজাৰ টকা পাবলৈ আমি সক্ষম হ'ম। আৰু যদিহে 350 টকাতকৈ অধিক মূল্যত বিক্ৰী কৰিব পাৰোঁ, যদি ধৰি লওক 400 টকাকৈ যদি আমি বিক্ৰী কৰিব পাৰোঁ তেন্তে 40 হাজাৰ টকা আমি 100টা মুৰ্গীত পাবলৈ সক্ষম হ'ম। 100 লোকেল মুৰ্গী পালনৰ ক্ষেত্ৰত যদি আবদ্ধ পদ্ধতিত কৰা হয় তেন্তে ইয়াত খৰচৰ পৰিমাণ কিছু পৰিমাণে বাঢ়ে বা বৃদ্ধি হয়। আৰু যদি আমি খোলা পদ্ধতিত কৰোঁ তেন্তে ইয়াত খৰচৰ পৰিমাণ বহুগুণে কমি যায়। আবদ্ধ পদ্ধতিত লোকেল মুৰ্গী পালন কৰিলে আৰু লগতে খোলা পদ্ধতিত লোকেল মুৰ্গী পালন কৰিলে কিমান খৰচ হ'ব, লগতে ইয়াৰ ঔষধ, দানা আৰু ইয়াৰ ভেকচিনৰ সমূহ তথ্য মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক বিস্তাৰিত ৰূপত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো কেনে পালে জনাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব, আৰু লগতে এই ধৰণৰ ভিডিঅ' যদি আগলৈ আপোনালোকে পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি